আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্প। ডোনাল্ড জে ট্ৰাম্পৰ কথা আলোচনা হলেই কেৱল মাত্ৰ এটা কথাই আলোচনা কৰা হয়, সেয়া হৈছে নতুন নতুন বিতৰ্ক। আৰু এইবাৰ পুনৰ ট্ৰাম্প বিতৰ্ক। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ অবৈধ সম্পৰ্ক আছিল পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছৰ সৈতে। আৰু ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশ পাইছিল এই তথ্য। আৰু ইয়াৰ পিছতে হোৱা লাগিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক মহলত। সমগ্ৰ বিশ্বতে ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এটা দিশে সাক্ষাৎকাৰত ষ্টৰ্মি ডেনিয়েলছে প্ৰতিটো কথাই উল্লেখ কৰিছে। 2006 চনতে ষ্টৰ্মি আৰু ট্ৰাম্পৰ মাজত অবৈধ সম্পৰ্ক আছিল। এটা বিশেষ গল্ফ কোৰ্ছত ট্ৰাম্প আৰু ষ্টৰ্মিৰ মাজৰ এই সম্পৰ্ক গঢ় লৈছিল। আৰু এই সমগ্ৰ কথা গাপ দিয়াৰ চেষ্টা কৰিছিল ডোনাল্ড জে ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পূৰ্বে 2016 চনত $1,30,000 প্ৰদান কৰা হৈছিল ষ্টৰ্মি ডেনিয়েলছক। ট্ৰাম্পৰ অধিবক্তাই এই টকাখিনি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। টকা প্ৰদান কৰাৰ উদ্দেশ্য আছিল ষ্টৰ্মি ডেনিয়েলছে মনে মনে থাকিব লাগে। অৱশ্যে ডেনিয়েলছে এই কথা অস্বীকাৰ কৰি কৈছে ট্ৰাম্প আৰু তেওঁৰ মাজত হেনো প্ৰেমৰ সম্পৰ্কহে আছিল। ট্ৰাম্পৰ পত্নী মেলিনা ট্ৰাম্পৰ পুত্ৰৰ জন্ম হোৱাৰ মাত্ৰ 4 মাহৰ পিছতেই ষ্টৰ্মি আৰু ট্ৰাম্পৰ মাজত গঢ়ি উঠিছিল এই অবৈধ সম্পৰ্ক। আৰু এই বিষয়টোক লৈ এতিয়া বিতৰ্ক অব্যাহত আছে। ইফালে সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিছে ডোনাল্ড জে ট্ৰাম্পে। সেয়া লাগিলে যিয়েই নহওক কিয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সদায় বিতৰ্কৰ মাজত সোমাই থাকে। মহিলাৰ লগত ট্ৰাম্পৰ অবৈধ সম্পৰ্ক এয়াই যে প্ৰথম এনেকুৱা নহয়। ইয়াৰ পূৰ্বেও ট্ৰাম্পৰ নাম সাঙুৰ খাই পৰিছিল আন কেইবাগৰাকীও মুখময়ী অভিনেত্ৰী আৰু মডেলৰ সৈতে। সঁচাকৈ ট্ৰাম্পৰ লগত যেন বিতৰ্কই লগেই নেৰে। আৰু ট্ৰাম্পে নিজৰ ইচ্ছা অনুসৰিয়ে জীৱন নিৰ্বাহ কৰে। ইণ্টাৰনেশ্যনেল টেক্স, আছাম টক্স।